সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ যিহেতু পৰীক্ষা আহি আছে 1 নৱেম্বৰ 2020 তাৰিখে, তাৰ বাবে কিছু প্ৰশ্ন লৈ আহিছোঁ। ইয়াৰ প্ৰথম প্ৰশ্নটো আছে, চেলুকাছৰ দূত মেগাস্থেনিছে কাৰ ৰাজসভালৈ আহিছিলে? ইয়াৰ উত্তৰ হিচাপে দিয়া আছে বৈদ, খ মগধ, গ কলিংগ, খ মৌৰ্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৌৰ্য। নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ। মেগাস্থেনিছে ঘোষণা কৰা ভাৰতৰ বৃহৎ মহানগৰ কোনখন আছিল? ক পাটলিপুত্ৰ, খ দিল্লী, গ হৰপ্পা, খ উজ্জয়ন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাটলিপুত্ৰ। নেক্সট কুৱেশ্যন, ইলোৰাৰ গুহা আৰু শিলত কটা মন্দিৰবোৰ কোন ধৰ্মৰ? ক জৈনসকলৰ, খ বৌদ্ধসকলৰ, গ হিন্দু আৰু জৈনসকলৰ, খ হিন্দু বৌদ্ধ আৰু জৈনসকলৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ হিন্দু বৌদ্ধ আৰু জৈনসকলৰ। নেক্সট আছে আমাৰ অশোকৰ মৃত্যু কেতিয়া হৈছিলে? অপশ্যনবোৰ দিয়া আছে ক 210 খ্ৰীষ্টাব্দ, খ 220 খ্ৰীষ্টাব্দ, গ 250 খ্ৰীষ্টাব্দ, খ 232 খ্ৰীষ্টাব্দ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, খ 232 খ্ৰীষ্টাব্দ। নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ আমি, আকবৰৰ ৰাজমন্ত্ৰী কোন আছিল? ক বীৰবল, খ আমিৰ খসৰু, গ তদৰমল, খ আবুল ফজল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি তদৰমল, গ তদৰমল। নেক্সট কুৱেশ্যনটো আছে আমাৰ ত্ৰিপিটক কাৰ ধৰ্মীয় পুথি? ইয়াতে অপশ্যন দিয়া আছে খ হিন্দুৰ, খ জৈন, গ বৌদ্ধসকলৰ, খ মুছলিমসকলৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৌদ্ধসকলৰ, গ। নেক্সট কুৱেশ্যনটো আছে, ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনবোৰ দিয়া আছে খ জেনেভাত, খ পেৰিছ, গ নিউয়ৰ্ক, খ লণ্ডনত। ইয়াৰ খ উত্তৰটো শুদ্ধ হ'ব পেৰিছত অৱস্থিত ইউনেস্কোৰ মুখ্য কাৰ্যালয়। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আমি, ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিলে? ক 15 আগষ্ট 1947 চনত, খ 9 আগষ্ট 1942 চনত, গ 15 আগষ্ট 1942 চনত, খ 1 মে 1930 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ 9 আগষ্ট 1942 চনত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আমি, ফুলগুৰিত হোৱা বিদ্ৰোহৰ কাৰণ কি আছিল? ক আফুৰ খেতি নিষেধ, খ ৰাজস্ব বৃদ্ধি, গ পাইক প্ৰথাৰ বিলুপ্তি, খ পুলিচে অত্যাচাৰ। ক আফুৰ খেতি নিষেধটো শুদ্ধ হ'ব। 10 নম্বৰ প্ৰশ্ন, অন্তিম প্ৰশ্ন আজিৰ এতিয়াৰ ভিডিঅ'টো। নেক্সট আহি থাকিব ভিডিঅ', আপোনালোকে চাই থাকিব। প্ৰশ্নটোলৈ গৈছোঁ, কোনবিধ কয়লা 90% এঙাৰ আৰু ধোঁৱাবিহীন? ক এন্থ্ৰাচাইট, খ বিটুমিনাছ কয়লা, গ লিগনাইট, খ পিট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এন্থ্ৰাচাইট। কয়লাৰ পিয়ৰ ফৰ্মটো হ'ল এন্থ্ৰাচাইট। আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল বটনটো দবাই দিব, যিহেতু আমাৰ ভিডিঅ' আহি থাকিলে নেক্সট ভিডিঅ' আহিলে আপুনি প্ৰথমতে গম পায়। ধন্যবাদ।